আৰু এনিশাৰ এটি হৃদয়স্পৰ্শী প্ৰেমৰ কাহিনী। পল আৰু এনিশাই দুয়োকে বহুত ভাল পায়। সিহঁতৰ ভাল পোৱা আজি প্ৰায় 6টা বছৰ পাৰ হ'ল। সিহঁতে দুয়ো ইজনে সিজনক ভাল পায়, বুজি পায়, খুব শ্ৰদ্ধা কৰে। শুনাচোন এৰি, আমাৰ ভাল পোৱা আজি 6টা বছৰ পাৰ হ'ল। ঘৰত কোৱাৰ সাহসকণ আজিলৈকে হোৱাই নাছিল, কিন্তু এতিয়া ভাবিছোঁ। কি সঁচাকৈ ক'বা তুমি? সঁচাকৈ ক'ম। গোটেই জীৱনটো তোমাৰ সৈতে পাৰ কৰিম বুলি ভাবিলোঁ যেতিয়া। আজি মোৰ যে কিমান ভাল লাগিছে তোমাৰ এই সাহসকণ দেখি। এই সাহসকল মোৰ বাবে নহয়, আমাৰ বাবে এনি। তুমিও মাহঁতক জনাবা আমাৰ কথা। জনাম দিয়া। মায়েতো জানেই আমাৰ সম্পৰ্কৰ কথা। দেউতাকো জনাই দিম দিয়া। হ'ব এতিয়া? এনেকৈয়ে মোক তুমি চিৰজীৱনলৈ ধৰি থাকিবানে? জীৱনৰ অন্তিমটো দিনলৈ থাকিম এনি। আচ্ছা ব'লা, আমি গৈ থাকোঁ। ইয়াতে থাকিলে গধূলিয়ে হ'ব। ব'লা ব'লা, গৈ থাকোঁ। পলে ঘৰলৈ আহি মাক দেউতাকক সিহঁতৰ সম্পৰ্কৰ কথা কয়, আৰু মাক দেউতাকেও সেই সম্পৰ্কটো মানি লয়। এনি ঘৰতো মানি লয় সিহঁতৰ সম্পৰ্কক। এনি আৰু পল দুয়োকে লগ কৰাৰ কথা কয়। এনি, আমাৰ কথা ঘৰত ক'লোঁ। মা দেউতাই মানি লৈছে আমাৰ সম্পৰ্কক। কিন্তু তোমাৰ ঘৰত কি ক'লে কোৱাচোন? তাইৰ ভিতৰি বহুত সুখী, কিন্তু তাইৰ দুচকুৰে দুগাল তিয়ালে। তোমাৰ আকৌ কি হ'ল? তোমাৰ চকুত চকু পানী যে? কি তুমি সুখী নহয় নেকি? মই তোমাৰ হ'ব নোৱাৰিম পল। কিন্তু কিয় এনেই? দেউতাই কৈছে তাক ভাল পাবহে পাৰিবি, কিন্তু তই তাৰ লগত বিয়া হ'ব নোৱাৰিবি। মই ইয়াৰ কাৰণটোৱে বুজি নাপালোঁ। এইবোৰ তুমি কি কৈছা এনি? তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? তুমি মোৰ নোহোৱা বুলি জানিও তোমাৰ লগত মই এতিয়া এনেকৈ থাকিম এনি? তুমি এইবোৰ কি মই সঁচাকে ক'লো ভাবিলা? মানে মই কেৱল মাথো তোমাৰেই সদায়। মোৰেই ভাল পোৱা তোমাৰেই নামত। মোৰ জীৱন তুমি, তোমাতেই মই জনী সম্পূৰ্ণ। বুজিলা পাগল? আৰু দেউতাই মোক তেনেকে একো কোৱা নাছিল। মইহে তোমাক অলপমান জোকাই চাওঁ ভাবি এনেকৈ ক'লো আৰু। কি সঁচাকৈ এনি? মোক তুমি ভয় খুৱাই দিলা পাই। তুমিও পাগলী, মোক জোকাবৰ বাবে এনেকৈ ক'ব লাগে নেকি? মইতো পাগলীয়ে তোমাৰ প্ৰেমত। হয় দিয়া, তুমি মোৰ সেই পাগলীজনীয়ে হৈ থাকিবা। এনেকৈ সিহঁতৰ সম্পৰ্ক ভালে চলি আছিল। কিন্তু এনিৰ ঘৰৰ ওচৰ চুবুৰীৰ মানুহে এনিৰ মাক দেউতাকৰ কাণত এটা পোক সুমুৱাই দিছিল। সেয়া আছিল চাকৰি। পলৰ চাকৰি নাই, সি তাইক নে কি খুৱাব? এনিৰ বাবে বহুতো ভাল ল'ৰা পাবা তোমালোকে। সিহঁতৰ সম্পৰ্ক ইমানতে শেষ কৰিবৰ বাবে গাঁৱৰ ওচৰ চুবুৰীয়াই যেন এক মূল লক্ষ্য সিহঁতৰ সম্পৰ্ককে কৰি ল'লে। আৰু এনিয়ে পলক লগ কৰি আহি ঘৰ পাইছিলহে মাত্ৰ। মাক দেউতাকে এনিক খঙেৰে কয়, মই এইবোৰ একদমেই ভাল দেখা নাই। গাঁৱৰ সেই পল নামৰ ল'ৰাটোৰ লগত তোৰ কি ইমান হলি গলি? সমাজত আমাৰ নাক কাণ উলিয়াব নোৱাৰা কৰিছ। দেউতা, তুমি কিয় এনেকৈ কৈছা? তই যি শুনিছ, বন্ধ কৰ তহঁতৰ এই প্ৰেম প্ৰীতি। যদি আমাৰ কথা নামান, এইখন ঘৰৰ পৰা ওলাই যাবি, আৰু যাতে কোনোদিনে আমাক তোৰ মুখ নেদেখুৱা। হেল্ল' পল, আজি সকলো শেষ হৈ গ'ল। মই তোমাক ধেমালি কৰি গোৱা কথাটো যে এনেকৈ সঁচা হৈ যাব মই ভবাই নাছিলো। তুমি নাকান্দিবাচোন। তোমাৰ চকুত মই চকু পানী চাব নোৱাৰো। তোমাক মোৰ জীৱনৰ পৰা কেতিয়াও হেৰাই যাব নিদো, মনত ৰাখিবা। এতিয়া ৰাখিছোঁ। অলপ দিন আমি লগ নধৰোঁ, কল মেছেজ একো নকৰোঁ। এতিয়া ৰাখিছোঁ। তুমি চিন্তা কৰি নাথাকিবা, তুমি মাথো মোৰেই হৈ থাকিবা। ময়ো সদায় তোমাৰেই হৈ থাকিম পল। পলে এনিৰ এই দুখখিনি কেনেকৈ নোহোৱা কৰিব তাকে ভাবি ভাবি আজি 3টা মাহে পাৰ হৈ গ'ল। সি তাৰ বন্ধু কেইজনমানৰ সৈতে আলোচনা কৰিলে কি কৰিলে তাইক তাৰ চিৰজীৱনৰ বাবে সংগী হিচাপে পাব।
বহুত ভাবি চিন্তি সি এখন দোকান দিয়াৰ কথা ভাবিলে, য'ত নিজেই স্বাৱলম্বী হ'বলৈ পাৰে। কিন্তু এখন দোকান দিবলৈতো তাৰ বহুত পইচাৰ প্ৰয়োজন হ'ব। পলৰ দুখ চাব নোৱাৰি দেউতাকে পলক কয়, এইখিনি ল মাটিৰ কাগজ। ঘৰটোৰ বাহিৰে তোক যিমান টকাৰ প্ৰয়োজন হয় সকলোবোৰ বিক্ৰী কৰি দে। দেউতা, তুমি এইবোৰ কিয় দিব লাগে? মই কিবা কৰি ল'লো হয় নিজে। এই মাটি বাৰীনো মই কাৰ বাবে সাঁচি ৰাখিছোঁ অ' বোপাই? তোৰ ভাল পোৱাৰ বাবে তই যিদৰে যুঁজিছ, ময়ো মোৰ ল'ৰাটোৰ সুখৰ বাবে এই জীৱন যুঁজখনত তোক সংগ দিছোঁ। দেউতা, হ'ব দে, এতিয়া যা, তোৰ কামত লাগি যা। মই যাওঁ দিয়া দেউতা। এনেকৈ আকৌ 2 বছৰে পাৰ হৈ গ'ল। সি এতিয়া এজন সফল ব্যৱসায়ী ৰূপে গাঁৱত প্ৰতিষ্ঠিত। তাৰ নাম এতিয়া চহৰতো পৰিচিত। আৰু এনি নম্বৰটো পায়ে তাইলৈ ফোন লগায়। হেল্ল' এনি, তুমি এতিয়াও মোৰে হৈ আছানে? 2 বছৰৰ পিছত তাইলৈ সেই বিশেষ কলটো আহিল। তাৰ বাবে ইমান দিনে ৰৈ থকা উৎকণ্ঠাবোৰ উজাৰি অতি আগ্ৰহেৰে তাই পলৰ ফোনটো উঠায় আৰু আবেগেৰে কয়, মইতো আগতেই কৈছোঁ, মই সদায় তোমাৰেই হৈ থাকিম। আজিওতো তোমালৈয়ে বাট চাই ৰৈ আছোঁ। আহিবানে মোক নিবলৈ? তোমাকতো মই এতিয়ালৈকে একো কোৱাই নাই। তুমি নক'লেও মই জানো। তোমাৰ কথা এতিয়া গাঁৱে গাঁৱে আলোচনা। তোমাৰেই নাম এতিয়া সকলোতে। কিন্তু তুমি মোৰ বাবে আজি ইমানখিনি কৰি দেখুৱালা। আমাৰ ভাল পোৱাৰ বাবে তুমি আজি অসম্ভৱকো সম্ভৱ কৰিলা। হ'ব দিয়া, এতিয়া বাদ দিয়া সেইবোৰ। তোমাক মোৰ কৰি আনিবলৈ গৈ আছোঁ তোমাৰ ঘৰলৈ, চিৰজীৱনৰ বাবে। কিন্তু আজি 2 বছৰে মই মা দেউতাৰ লগত নাই। সেইদিনা তোমাৰ মোৰ শেষৰটো কল হৈছিল। আৰু সেইদিনাই মই সেইখন ঘৰ ত্যাগ কৰিছিলোঁ। তাত থাকিলে মোৰ কি হ'ব মই এইটো কথা ভালদৰেই উপলব্ধি কৰিব পাৰিছিলোঁ। মই যে আন কাৰোবাৰ হ'ব লাগিব, মা দেউতাৰ কথাৰ পৰাই সেইদিনা মই উমান পাইছিলোঁ। এতিয়া ক'ত আছা তুমি? অনাথ আশ্ৰমত। কি কৈছা তুমি? তাত কিয়? অনাথ যদি হ'লো হয় তেতিয়াতো ইয়াতেই থাকিলোঁ হয়। আৰু এই অনাথ ল'ৰা ছোৱালীৰ দুখবোৰ জানো অনাথ নোহোৱা মানুহে বুজিব পাৰে। সেইবাবে এইখনে মোৰ ঘৰৰ দৰে হৈ গ'ল। আজিৰ পৰা আৰু তুমি তাত থাকিব নোৱাৰিবা। মোৰ লক্ষ্মীজনী হৈ ঘৰলৈ আহিব লাগিব চিৰজীৱনৰ বাবে। বিয়াখন আমি মন্দিৰতে পাতিম। কষ্ট তুমিও বহুত সহ্য কৰিলা, আৰু নালাগে কৰিব। হ'ব দিয়া, তোমাৰ সমান কষ্টটো মোৰ হোৱা নাই। সেইবোৰ বাদ দিয়া, ওলাই থাকিবা। মই গৈ আছোঁ তোমাক আনিবলৈ। এনেকৈ ফোনত সিহঁত এৰা এৰি হয় আৰু পলে আশ্ৰমৰ পৰা তাইক মন্দিৰলৈ লৈ আনে। তাতে সিহঁতৰ বিবাহ সম্পন্ন হয়। এতিয়াৰ পৰা পল এনেও পলৰ চিৰজীৱনৰ লগৰী, জীৱন বাটৰ লগৰী। এনে শুনাচোন। কোৱা। এতিয়াতো আমাৰ বিয়াও হৈ গ'ল। মা দেউতাৰ ওচৰলৈ এবাৰ গৈ আহোঁ ব'লা। যিমান যি হ'লেও সেয়া তোমাৰ মা দেউতা, তোমাৰ ভগৱান। মই যি হৈছোঁ আজিতো তেওঁলোকৰ বাবেই হৈছোঁ। এতিয়া হয়তো আমাৰ সম্পৰ্কটো মানি ল'ব। মোৰো মা দেউতালৈ বহুত মনত পৰে, কিন্তু ভয়ো যে লাগে। গৈ আহোঁ দিয়া, মই আছোঁ নহয় এতিয়া তোমাৰ লগত। ব'লা ওলোৱা। সিহঁত দুয়োটাই ঘৰ গৈ পায়। মাক দেউতাক ঘৰতে মন মাৰি বহি আছিল। সিহঁতে গৈয়ে মাক দেউতাকৰ ভৰিত ধৰি ক্ষমা খোজে আৰু মাক দেউতাকে সিহঁতক সাৱটি ধৰি হুক হুকাই কান্দি উঠে। সিহঁতো মাক দেউতাকক এনেকৈ দেখি আৱেগিক হৈ পৰে আৰু দেউতাকে কয়, আমাক ক্ষমা কৰি দিওঁ মাজনী। আমাক ক্ষমা কৰি দিওঁ তহঁতি। আমাৰ বহুত ভুল হৈ গ'ল। নিজৰ ছোৱালীজনীৰ সুখৰ কথা ভাবিও তহঁতৰ এই নিস্বাৰ্থ মৰমৰ তুলনা এটা চাকৰিৰ লগত কৰিলোঁ।
চাকৰি এখন সংসাৰৰে সঁচাক, কিন্তু মৰমৰ অবিহনেওতো এখন সংসাৰ সুখৰ নহয়। সেই এটা কথা এতিয়া আমি ভালকৈ বুজিলো। য'ত মৰম আছে তাত সকলো আছে, আৰু য'ত মৰম নাই তাত সকলো থাকিও যে একো নাই। মা দেউতা, আপোনালোকে আমাক ক্ষমা খুজি অপমানিত নকৰিব। আপোনালোকৰ এই হাত আমাক আশীৰ্বাদ দিয়াৰ বাবেহে। আজি মই নিজক বিচাৰি পালোঁ কেৱল আপোনালোকৰ বাবেই। তুমি মোৰ জোঁৱাই নহয়, আজিৰ পৰা তুমি মোৰ ল'ৰা। তোমাক ভগৱানে ভাল কৰিব। মোকো তোমালোকে ক্ষমা কৰি দিবা। যিমান যি হ'লেও তোমালোকক মই এৰি যাব নালাগিছিল। নাই মাজনী, তুমি আমাৰ লগত থকা হ'লে কিজানি আমাৰ এই অনুভৱখিনি নহ'ল হয় কোনোদিনে। যি হয় ভালৰ বাবেই হয় দিয়া। শেষত মাক দেউতাকেও সিহঁতৰ মৰমক আঁকোৱালি ল'লে। কিন্তু দিন বাগৰি আহিল। ভালৰ মাজতে এটা বেয়া খবৰ আকৌ সিহঁতৰ জীৱনলৈ আহিল। কেইদিনমান ধৰি এনীৰ মূৰতে সহ্য কৰিব নোৱাৰা বিষ হৈ আছিল। ডক্তৰক দেখুৱাই গম পায় যে এনীৰ ব্ৰেইন কেঞ্চাৰ হৈছে। ডক্তৰে এইটো ভালকৈ জনাই দিছে যে এনী খুব কম দিনৰ আলহী ছুটি জীৱনটোৰ। এই কথা পলক ডক্তৰে জনায়, কিন্তু এই কথা এনীক গম পাবলৈ নিদিয়ে। এনীক তাইৰ বিচনালৈ নি শুৱাই দিয়ে। পলে এনীয়ে দুচকুৰে কান্দিছে। পলে ক'ব নিবিচাৰিলেও তাই কিবা এটা উমান পাইছে যে তাই ডাঙৰ কিবা এটাই হৈছে। এনীয়ে পলক কয়, মোৰ কি হৈছে? তুমি নক'লেও মই জানো মোৰ কিবা এটা হৈছে। আহাচোন, মোৰ ওচৰতে অলপ বহা। ৰ'বাচোন, তুমি বেছি ভাবি নাথাকিবা। মই তোমাৰ বাবে কিবা অলপ খাবলৈ বনাই লৈ আহোঁ। ঔষধো খাব লাগিব নহয় তুমি। মই তোমাক কষ্ট দিবলৈয়ে তোমাৰ জীৱনলৈ আহিলোঁ। সেনেকৈ নক'বাচোন এনি। তোমাক লৈ জীৱনৰ সৈতে যুঁজি আছোঁ। যুঁজি যাম তুমি থকালৈকে, মোৰ উশাহটি থকালৈকে। মই নাথাকিলেও তোমাৰ উশাহতে থাকি যাম সদায়। মোক যেন সদায় তোমাৰ কৰি তোমাৰ উশাহতে জীয়াই ৰাখা, এয়াই মোৰ শেষ ইচ্ছা। মই কথা দিলোঁ আজি তোমাক মোৰ উশাহ থকালৈ জীয়াই ৰাখিম। তাই ভিতৰি বহুত দুখী। এইটো ভাবি যে তাইৰ অবিহনে পলৰ কি হ'ব, কেনেকৈ থাকিব। তাইক পাবৰ বাবে ইমানবোৰ কৰিলে, শেষত কি পালে? হৃদয় ভগা এক যন্ত্ৰণা, যাৰ বাবে এদিন জীৱনটোৰ লগত সি যুঁজি গৈছিল। তাইৰ শেষৰ উশাহটো থকালৈ সেই জীৱনৰ লগত যুঁজিয়ে থাকিব লাগিব। সেনেকৈ এদিন দুদিনকৈ তাইৰ জীৱনৰ অন্তিমটো দিন ওচৰ চাপি আহিল। তাইৰ মূৰৰ বিষত বৰকৈ চটফটাবলৈ ধৰিলে। উশাহবোৰ ঘন হ'ব ধৰিলে। শেষবাৰৰ বাবে এনীয়ে পলক কয়, মোৰ সময় ওচৰ চাপি আহিল। তুমি ভালকৈ থাকিবা, আৰু মই আছোঁ তোমাৰ উশাহতে। এবাৰ মোক শেষবাৰৰ বাবে মৰম অলপ নকৰা নেকি? পল পাগলৰ দৰে হৈ পৰিছে কান্দি কান্দি। তাইক জোৰত সাৱটি ধৰি কপালৰ শিৰত এটা চুমা আঁকি শেষবাৰৰ বাবে বিদায় দিছে তাইৰ মৰমক। আৰু কান্দি কান্দিয়ে পলে তাইৰ শেষৰ উশাহ লোৱালৈকে কয়, তুমি মোক যিদৰে তোমাৰ শিৰত জিলিকাই ৰাখিছিলা, আজিৰ পৰা তোমাক মোৰ উশাহত জীয়াই ৰাখিম। তুমি মোক যিদৰে তোমাৰ শিৰত জিলিকাই জীয়াই ৰাখিছিলা, আজিৰ পৰা তোমাক মোৰ উশাহত জীয়াই ৰাখিম। তাই আৰু নাই, আছে এতিয়া তাৰ উশাহত। পলে এতিয়া এটা বন্ধ কোঠাৰ ভিতৰত নিজকে আবদ্ধ কৰি ৰাখিছে। কোঠাটোত কেৱল তাইকেই জীয়াই ৰাখিছে। কোঠাৰ বেৰৰ চাৰিওফালে তাইৰে ফটো। তাইৰ সেই ফটোকেইখনৰ লগতে তাৰ মনৰ কথাবোৰ সি পাতি থাকে। মাজে মাজে ভগৱানক কান্দি কান্দি কয়, ভগৱান, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? আজি সকলো থাকিওচোন একোৱেই নাই মোৰ। তাইক কিয় মোৰ পৰা আঁতৰাই দিলা? ইমান সোনকালে কিয় আঁতৰাই দিলা মোক তাইক মোৰ পৰা?
কিয় কিয় ভগৱান? তাৰ বিননি এতিয়া কোনেনো শুনিব? ইয়াকে যে কয় জীৱন। সেই সুখাহটি থকালৈ যদি যাবই লাগিব, কোনে জানে কোন কিমান দিনৰ আলহী। পায়ো হেৰুৱাৰ বেদনা হেৰুৱাজনেহে বুজি পায়। এটি কাহিনী আধা লিখা হৈ ৰৈ গ'ল তাইৰ অবিহনে। বহু আশা আধৰুৱা হৈ ৰ'ল, মাথো ৰৈ গ'ল স্মৃতি।